নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ বিষয়বস্তু তৃতীয় শ্ৰেণীত আমাৰ গণিত পাৰ্ট 2 আমাৰ গণিতৰ পাৰ্ট 2 আকৃতি আকৃতিসমূহ অতি সহজে কেনেকৈ চিনিব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম। এই পাঠটোৰ পৰা তোমালোকে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক আকৃতিৰ যিবিলাক কনফিউজন আছে সেই সকলোবিলাক আঁতৰ হ'ব। বলা আমি পাঠটোলৈ যাওঁ। এটা পাঠটো আৰম্ভ কৰাৰ আগতে আমি আকৃতি সম্পৰ্কে কিছু ধাৰণা লৈ লওঁ। এইটো ঘনক, এইটো বৃত্ত বুলি ধৰা, আৰু এইটো বৰ্গ। এইটো আয়তীয় ঘনকত পৰিব। এতিয়া ঘনকৰ দেখিবলৈ কেনেকুৱা? ঘনকটো দেখিবলৈ গোটা আকৃতিৰ হৈছে আৰু এইটো হ'ল চেপেটা আকৃতি। এইটো চেপেটা আকৃতিৰ আৰু এইটো গোটা আকৃতি। মানে ত্ৰিমাত্ৰিক আকৃতিবোৰ হৈছে গোটা, এইটো গোটা, আৰু দ্বিমাত্ৰিক আকৃতিবোৰ চেপেটা। এতিয়া ঘনকৰ তল কেইখন থাকিব? এখন, দুখন, তিনিখন, এনেকৈ 6খন। আৰু এইটোক ক'ব দাঁতি, এইখনক তল ক'ব আৰু এইটোক চুক ক'ব। ঠিক তেনেদৰে আয়তীয় ঘনকৰ ক্ষেত্ৰতো এইটো তল ক'ব, দাঁতি এইটোক ক'ব, এইটো দাঁতি 12টা থাকিব, দাঁতি বা কাষ 12টা থাকিব, চুক 8টা আৰু তল 6খন। এতিয়া এই ঘনক আৰু আয়তীয় ঘনকত আমি কি পালোঁ? এইটো গোটা আকৃতি পালোঁ, এইটো হ'ব ত্ৰিমাত্ৰিক। এতিয়া এইটো বৰ্গটো কি হ'ব? দ্বিমাত্ৰিক আকৃতি। এইটো চেপেটা আকৃতি পালোঁ। যে দ্বিমাত্ৰিক আকৃতিৰ তিনিটা বা তাতকৈ অধিক দাঁতি থাকে বা কাষ থাকে, বাহু বুলিও ক'ব পাৰা। ইয়াত 4টা বাহু আছে আৰু এইটো চেপেটা। ঠিক একেদৰে ত্ৰিভুজটোত আমাৰ কি থাকিব? 3টা থাকিব দাঁতি। এনেকৈ 3টা, এইটোক চুক বা শীৰ্ষবিন্দু বুলি কয়। এইকেইটাক চুক 4টা হ'ব বৰ্গ, ইয়াৰ চুক 3টা হ'ব। আৰু এই বৃত্তটোৰ ক্ষেত্ৰত কি হ'ব? আমাৰ ইয়াত কেন্দ্ৰৰ পৰা আধালৈকে কি থাকিব? ব্যাসাৰ্ধ থাকিব, আৰু এইটো কি হ'ব? পৰিধি। যে দ্বিমাত্ৰিক আকৃতিবোৰ চেপেটা, ইয়াৰ কি থাকিব? দাঁতি 3 বা তাৰ ওপৰত থাকিব, আৰু ইয়াৰ মাত্ৰা 2টা থাকিব। এইটো দিশ বা প্ৰস্থ উলিয়াব পাৰি। এইটোৰ দিশ বা প্ৰস্থ উলিয়াব পাৰি। মাত্ৰা 2টা বা নাইবা ইয়াৰ পৰিধি থাকিব আৰু ব্যাসাৰ্ধ থাকিব। এইটো হ'ল আমাৰ দ্বিমাত্ৰিক। আৰু ত্ৰিমাত্ৰিকৰ ক্ষেত্ৰত আমাৰ গোটা হ'ব, তাৰপিছত দিশ, প্ৰস্থ আৰু উচ্চতা থাকিব। এইটো দিশ, এইটো প্ৰস্থ আৰু এইটো উচ্চতা, 3টা মাত্ৰা থাকিব। আৰু ইয়াৰ আয়তন, পাৰ্শ্বপৃষ্ঠকালি, মুঠ পৃষ্ঠকালি উলিয়াব পৰা যাব। চুঙাৰ ক্ষেত্ৰত ধৰা, চুঙাটোৰ কি উলিয়াব পৰা যাব? পাৰ্শ্বপৃষ্ঠকালি, মুঠ পৃষ্ঠকালি। এতিয়া চুঙাৰ কি কি থাকিব? তল 2খন থাকিব বন্ধ চুঙাৰ, আৰু এখন বেঁকা তল থাকিব। আৰু এইটোক কোৱা হ'ব দাঁতি বা কাষ। কাষ 2টা থাকিব, তল বন্ধ চুঙাৰ সমতল 2খন থাকিব, এখন বেঁকা তল। বৃত্তৰ নিচিনা সেই একেটা বস্তু, এইটো আমাৰ বল বা গ্লকটো হ'ব আমাৰ ত্ৰিমাত্ৰিক আকৃতি। কাৰণ ইয়াৰ কি আছে? ছাৰফেচ এৰিয়া আছে, মানে বেঁকা তল আছে, আৰু দেখিবলৈ কি আমাৰ? গোটা। ইয়াৰ মুঠ পৃষ্ঠকালি বা বেঁকা পৃষ্ঠকালি নহয়, পাৰ্শ্বপৃষ্ঠকালি উলিয়াব পৰা যাব। এনেকৈ আমি এইটো বৃত্ত বুলি ধৰা, আমি কম্পাছেৰে এনেকৈ চাৰ্কুল কৰি যেতিয়া ল'ম, বা খাৰুবিলাক দেখিছা নহয়, সেইবিলাক কি হ'ব? আমাৰ বৃত্ত। এইবিলাক বৃত্ত আকৃতিৰ হ'ব, আৰু সেইবিলাক কি হ'ব? দ্বিমাত্ৰিক হ'ব। মানে ইয়াৰ কি আছে? পৰিধি আছে। কেন্দ্ৰৰ পৰা যদি আমি মেনশ্যন কৰোঁ, কি থাকিব? ব্যাসাৰ্ধ থাকিব। গতিকে আমি বুজি পালোঁ যে দ্বিমাত্ৰিক বস্তুবিলাক চেপেটা হয়, ইয়াৰ মাত্ৰা 2টা, দিশ
আৰু প্ৰস্থ থাকে আৰু ইয়াৰ কালি আৰু পৰিসীমা উলিয়াব পাৰি বা পৰিধি উলিয়াব পাৰি ত্ৰিমাত্ৰিক বস্তুবিলাকক গোটা আকৃতিৰ ইয়াৰ কালি নহয় আয়তন উলিয়াব পাৰি আৰু মুঠ পৃষ্ঠকালি আৰু পাৰ্শ্ব পৃষ্ঠকালি উলিয়াব পাৰি এইখিনি আমাৰ আকৃতি সম্পৰ্কে ধাৰণা গতিকে তোমালোকৰ এই আকৃতি সম্পৰ্কে যিখিনি কনফিউজন সেইখিনি দূৰ হ'ল বুলি ভাবি লৈছোঁ এতিয়া আমি পাঠটোলৈ গৈছোঁ যে এইবাৰ স্বাধীনতা দিৱসত অনামিকাহঁতৰ বিদ্যালয়ত ভেকশ্যন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব পূজা বাইদেৱে পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কিছুমান মুখা প্ৰস্তুত কৰি আনিবলৈ ক'লে অনামিকা ৰাজীবুল দৰ্শনা আৰু আব্ৰাহামে একেলগে হৈ ঘৰতে মুখা প্ৰস্তুত কৰাত ব্যস্ত হ'ল এই অনামিকাহঁতৰ স্কুলত এই চাৰিজন বন্ধু বান্ধৱী তেওঁলোকক বাইদেৱে কি কৰিব দিছে মুখা এতিয়া অনামিকাই কি প্ৰস্তুত কৰি আনিছে মই এই বাকচটোত বাঘৰ মুখা লগাইছোঁ এই বাকচটোত ঘন আকৃতিৰ লগাইছে আৰু এয়া চোৱা মই হৰিণাৰ মুখা সাজিছোঁ ৰাজী বুলি শংকু আকৃতিৰ শংকুটো ত্ৰিমাত্ৰিক হ'ব শংকুটোৰ পিঠিত কি থাকিব তোমাৰ শংকুটো এনেকুৱা হয় শংকু এনেকুৱা হয় চুক এটা থাকিব এটো হ'ল বেকা পৃষ্ঠ বেকা তল আৰু ইয়াৰ কি থাকিব তলফালে এখন সমতল থাকিব ইয়াত মুঠ পৃষ্ঠকালি আৰু পাৰ্শ্ব পৃষ্ঠকালি ওলাব পাৰি তাৰপিছত দৰ্শনাই আয়তীয় ঘনকত মই গড়ৰ মুখা লগাই দিছোঁ আয়তীয় ঘনকত তাই কি কৰিলে গড়ৰ মুখা লগালে আৰু আব্ৰাহামে মই এই চুঙাটোকে লৈছোঁ আৰু ইয়াত আঁকিব পাৰোঁ চাওঁচোন কি আঁকিব পাৰোঁ এইটোৰে ই কি আঁকিব পাৰে সেইটো চাইছে চুঙাৰে কি কৰিব ধৰা বগলীৰ যিটো ঠোঁট হয় সেইটো আঁকিব পাৰিব এতিয়া চিন্তা কৰি চোৱা বা চিন্তা কৰি কোৱা অনামিকাৰ হাতত থকা বাকচটো কি আকৃতিৰ আছিল এই অনামিকাৰ হাতত থকা বাকচটো কি আছিল ঘন আকৃতি ৰাজীবুলে হৰিণাৰ মুখা সাজিবলৈ কোনটো আকৃতি ব্যৱহাৰ কৰিছে শংকু আকৃতি তোমালোকৰ বিদ্যালয়ত ভেকশ্যন প্ৰতিযোগিতাত কিহৰ ভাও লোৱা কি ভাও লোৱা তোমালোকে ধৰা কোনোবা শিক্ষয়িত্ৰী কোনোবাই ডক্টৰ এনেকৈ ভাও লোৱা যায় চুঙা আকৃতিত কিহৰ মুখা সাজিব পাৰি ধৰা ঘৰিয়ালৰ মুখা মাজেৰে কাটি ঘৰিয়ালৰ মুখা সাজিব পৰা যাব তাৰপিছত বগলীৰ ঠোঁটটো এনেদৰে সাজিব পৰা যাব এতিয়া তলৰ বস্তুবোৰ ত্ৰিমাত্ৰিক আকৃতিৰ লগত আঁচ টানি মিলোৱা এটা বল আছে বলটো আমাৰ ত্ৰিমাত্ৰিক বুলি ক'লোঁ যে বলটোৰ কি আছে আমাৰ সাৰফেস এৰিয়া আছে মানে বেকাতল আছে আৰু এইফালে এইটো কি মিলিব গোলক এইফালে আকৌ কি মিলিব এই গ্লবটো মিলিব আমি য'ত মানচিত্ৰ চাওঁ পৃথিৱীৰ গ্লবটো এতিয়া নেক্সট আছে চুঙাৰ লগত কি মিলিব এই চুঙাটো মিলিব বাহিৰ লগত চুঙাটো মিলিব আৰু এইফালে মিলিব এই ঠোলটো নেক্সট আছে এইটো চুঙা গিলাসটো চুঙা হয় এইটো খোলা এইটো ৰৈ গ'ল আয়তীয় ঘনক কিতাপখন আয়তীয় ঘনক আকৃতিৰ কি পালোঁ এইফালে গৈ আমি এইটো আয়তীয় ঘনকত পালোঁ কিতাপখন আৰু এইফালে কি আছে ইটাটো আয়তীয় ঘনক আকৃতিত পৰিব তাৰপিছত এই খোলা চুঙাটো গিলাস বা কাপ এইকেইটা হ'ব খোলা চুঙাৰ এখন বেকাতল থাকিব আৰু এখন সমতল থাকিব আৰু এইটো কাক হ'ব তলত দুটা কাক থাকিব চুঙাৰ চুক নাই এইটো চুঙাত পৰিব এই আইচক্ৰীমটো আমাৰ শংকু আকৃতিত পৰিব আইচক্ৰীমৰ লগত শংকু মিলালোঁ
আৰু বাৰ্থডেত ব্যৱহাৰ যি কৰোঁ আমি মূৰত টুপি ল'বলৈ এইটো হ'ব এতিয়া দুটা ৰৈ গ'ল ইয়াত কি কৈছে ঘনক ঘনক আকৃতিৰ লগত কি মিলিব এই লুডু গুটিটো মিলিব ঘন আকৃতিৰ লগত এই লুডু গুটিটো মিলিব মনত পেলাব দিছে এটো আয়তীয় ঘনকৰ ছবি দিছে ইয়াত কি আছে চুক আছে মই প্ৰথমতে আৰম্ভণিতে কৈছো চুক কেইটা থাকিব 8টা থাকিব এটুত কাক বা এটু কাক আৰু এটু তল বা পিঠি বুলি কয় তল 6খন থাকিব কাক 12টা থাকিব এটা তালিকাখন পুৰ কৰোৱা আকৃতি এটু হ'ব এটু কি আকৃতি দেখিলা আকৃতিটোৰ নাম কি হ'ব আয়তীয় ঘনক কাখৰ সংখ্যা আমি পাইছো আগতে 12টা চুকৰ সংখ্যা 8 তল বা পিঠি কিমান হ'ব 6 এটা গোলকৰ তল কি হ'ব এতিয়া গোলকৰ তল কি হ'ব এটু কি আকৃতি গোলক কাখৰ সংখ্যা নাই চুকৰ সংখ্যা নাই তল এখন থাকিব এখনক বেকা তল বুলি ক'ব এটু ঘনক হয় ঘনকৰ কাক 12টা থাকিব চুক 8টা থাকিব আৰু তল 6খন শংকু আকৃতিৰ হ'ব চুক এটা থাকিব চুক কাখৰ সংখ্যা কি হ'ব এই তলত যে এনেকে থাকে হেতু কি ক'ব কাক এটা থাকিব তো চুক এটা হ'ব আৰু তল দুখন হ'ব এখন তলত সমতল আৰু এইখন বেকাতল কলডিলৰ আগ অংশ দেখিছা তোমালোকে আইসক্রিম এতিয়া এটু বন্ধ চুঙা বা দুই মৰৰ খোলা বুলিও ভাবিব পৰা এটো আমি বন্ধ বুলি ধৰিছো চুঙা আকৃতিৰ কাখৰ সংখ্যা কি থাকিব দুটা থাকিব এনেকে তাৰ পিছত চুকৰ সংখ্যা নাই যদি বন্ধ চুঙা হয় তল 3খন হ'ব এখন দুখন সমতল হ'ব এখন বেকাতল হ'ব যদি এমৰু খোলা চুঙা হয় তেতিয়া হলে এখন সমতল এখন বেকাতল থাকিব আৰু দুই মোৰ খোলা চুঙা হলে অনলি বেকাতল এখন থাকিব খেলোৱা কেইটামান একে জোখৰ এটকীয়া মুদ্ৰা আৰু কেইপাতমান সমান জোখৰ খাৰু লোৱা এতিয়া মুদ্ৰা কেইটা এটাৰ ওপৰত আন এটা থোৱা একেদৰে খাৰু কেইপাতো এপাতৰ ওপৰত আন এপাত থোৱা কি দেখিলা এটাৰ পিছত এটা মুদ্ৰা থৈছো আমি এনেকে থোৱাৰ ফলত কি পাম এটা বন্ধ আকৃতিৰ চুঙা পাম আৰু এনেকে খাৰুৰ মাজত যেটো ফাক থাকে খালি থাকে গতিকে ইয়াত আমি কি পাম খোলা চুঙা পাম এটাৰ ওপৰত আন এটা মুদ্ৰা এটকীয়া মুদ্ৰা থলো এপাত খাৰুৰ ওপৰত আন এপাত খাৰু এনেকে থলো একে জোখৰ খাৰু আকৃতি দুটাৰ মাজত কি পাৰ্থক্য আছে বাৰু মন কৰাচোন এটা মুদ্ৰাৰ ওপৰত আন এটা মুদ্ৰা থলে গোটা চুঙা আকৃতি গঠন হয় আনফালে এপাত খাৰু ওপৰত আন এপাত খাৰু থলে ফপলা চুঙা আকৃতি হ'ব যদি আমি এপাত এনেকুৱা ধৰণৰ খোলা হ'বগে চুঙা মুদ্ৰাৰ থলে আৰু ধৰা যদি আমি খোলা বস্তু থৌ খোলা এনেকুৱা যদি আমি এটাৰ ওপৰত এটা থৌ তেতিয়া কি হ'ব খোলা চুঙা হ'ব তলত আৰু আছে বুলি ধৰিলা এটো খোলা চুঙা হ'ব খোলা চুঙাৰ এখন বেকাতল থাকিব আৰু বন্ধ চুঙাৰ 3খন তল থাকিব ধৰা ঘৰত ব্যৱহাৰ কৰা আমাৰ খুন্দনা মাৰি বুলি ধৰা খুন্দনা মাৰি এটা ফালে কি হয় এখন সমতল থাকে আৰু এখন বেকাতল থাকে এতিয়া ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক আকৃতি সম্পৰ্ক আমাৰ চিত্ৰত দেখাই দিছে চিত্ৰত দেখুৱাৰ দৰে আকৃতি আকোৱা এনেকে কাটিব দিছে এটো আয়তীয় ঘনকৰ পৰা কাটিছে এটোৰ পৰা যদি আমি কাটি দিও এনেকে এটোৰ পৰা এনেকে কাটি দিলে কি হ'ব এটা আয়ত ওলাব মানে দ্বিমাত্ৰিক আকৃতিৰ ওলাব যদি আমি ঘনকৰ পৰা এনেকে কাটি দিও তেতিয়া আমাৰ বৰ্গ ওলাব এই চুঙাৰ পৰা যদি কাটি দিও আমাৰ তেতিয়া কি ওলাব বৃত্ত আকৃতিৰ হ'ব মানে মাজত ফপলা থাকিব বা খাৰু এপাত বুলি ধৰা যে এনেদৰে আমি ত্ৰিমাত্ৰিক আকৃতিৰ পৰা দ্বিমাত্ৰিক আকৃতি পাব পাৰো এনেকে তোমালোকে বিভিন্ন ধৰণৰ বস্তুৰ পৰা কাটি পিনে চাবা যিবিলাক আমাৰ ঘৰত ব্যৱহাৰ নহয় বটল প্লাষ্টিকৰ বটলৰ পৰা আমি কাটিব পাৰো এতিয়া তোমাৰ বহিত খাৰু এপাত আৰু ৰবৰ এটুকুৰা লৈ
এটুকুৰা লৈ ওপৰত দেখুৱাৰ দৰে আঁকি চোৱা এনেকৈ আঁকি চাব দিছে কাঠ পেঞ্চিল বা খাৰু এপাত লৈ এনেকৈ কি কৰিব লাগিব চাৰিও চাইডে গোল কৰিব লাগিব সিপিঠিত অকাৰ ধৰণী ত্ৰিমাত্ৰিক আকৃতি পাবলৈ আমি কেনে ধৰণৰ বস্তু ব্যৱহাৰ কৰিব পাৰো লিখা তে আকৃতিটো গোল এটো মুদ্ৰাৰ পৰা আমি পাম বা বৃত্ত আকৃতিৰ হলে মুদ্ৰা সুঙাৰ পৰা ব্যৱহাৰ কৰিব পাৰিম বা বটলৰ পৰা আমি ব্যৱহাৰ কৰিব পাৰিম বটলটো সুঙাত পৰিব চকাৰ পৰা ব্যৱহাৰ কৰিব পাৰিম গাড়ীৰ চকাই হওক বা ঘড়ীৰ পৰা আমি এনেকুৱা আকৃতি পাব পাৰো এতিয়া এটো বৰ্গ আকৃতিৰ হয় এটো পাখতি বুলি কৈছে পাখতি মানে ডাইস লুডুৰ গুটি হওক যিকোনো প্ৰকাৰৰ ডাইস বা চক পেন্সিলৰ বাকচ মানে ঘন আকৃতিৰ যিবিলাক বাকচ আছে সেইবিলাকৰ পৰা আমি কি পাৰিব আঁকিব পাৰিম এই বৰ্গ আয়তীয় ঘনক দিয়াচলাৰ বাকচ আৰু বাকচ যে থাকে আমি কাপোৰ চাপোৰ থবলৈ বা সুটকেস এইবিলাকৰ পৰা আমি কি কৰিব পাৰো এনেকুৱা ধৰণৰ আয়ত পাব পাৰো ফ্ৰিজ ইটা এইবিলাকৰ পৰা আমি কাটি ওলাব পাৰো এটা ত্ৰিভুজ আকৃতিৰ কি প্ৰিজমৰ পৰা এটা সাইড বা পিজ্জাত কেনেকৈ ৰাউন্ড হৈ থাকে পিজ্জা কেনেকুৱাকে পিজ্জা এনেকুৱা ৰাউন্ড হৈ থাকে এনেকৈ আমি ত্ৰিভুজ আকৃতিত কাটিলো এনেকৈ কাটিলো আমাক খাওতে কাটি দিয়ে নহয় এনেকৈ পিজ্জা বিলাক এটো বা ঘৰৰ ছালত কি হৈ থাকে এনেকৈ থাকে আমাৰ ঘৰৰ ছাল এনেকৈ থাকে নহয় এনেকৈ দুডাল এনেকৈ থাকে এটো ত্ৰিভুজ আকৃতি আমি পাব পাৰো ঘৰৰ ছালৰ পৰা তলত দিয়া দ্বিমাত্ৰিক আকৃতি কেটাৰ সুখ কাক চিহ্নিত কৰি তালিকাখন পূৰ কৰোৱা আকৃতি এটো হল সুখ যে এটো বৰ্গ আকৃতিৰ নাম হ'ব বৰ্গ সুকৰ সংখ্যা 4টা হ'ব আৰু কাখৰ সংখ্যা 4টা আয়তীয় ঘনকৰ হৈ একেটাই হ'ব যে আয়তৰ কি হ'ব একেটাই হ'ব 4টা কাক হ'ব 4টা সুখ হ'ব আৰু ইয়াৰ কি নাই বৃত্তৰ কি নাই সুখ নাই কিন্তু কাখৰ সংখ্যা আছে এনেকৈ এটা কাক হ'ব সুকৰ সংখ্যা নাই ত্ৰিভুজৰ কাক 3টা হ'ব সুখও 3টা হ'ব এতিয়া ছবিটোত থকা বিন্দুবোৰ সংযোগ কৰি নিৰ্দেশনা অনুসৰি ৰং কৰোৱা এটা নিৰ্দেশনা অনুসৰি আমি ৰং কৰিব আনুভূমিক মানে এনেকৈ যিবিলাক পথালিকে এইডাল ৰেখাক আমি কি কৰিম ৰঙা ৰং কৰিম আন এটুক আনুভূমিক ৰেখা বুলি ক'ব উলম্ব বা থিয় ৰেখাত এটো ৰেখাক আমাৰ কি ক'ব এটো এনেকৈ যে আছে এটো উলম্ব যিমান উলম্ব ৰেখা আছে সকলো বিলাকক আমি কি কৰিম নীলা ৰং কৰিম আৰু হেলনীয়া ৰেখাত হালধীয়া ৰং কৰা হেলনীয়া কোনবিলাক আছে এটো ৰেখা আছে এইবিলাকক আমি কি কৰিম হালধীয়া ৰং কৰিম এতিয়া তলৰ ছবিসমূহ একাধিক্ৰমে থিয় পথালি আৰু হেলনীয়া ৰেখা টানি সমানে ভাগ কৰা এনেকৈ আমি ভাগ কৰিব লাগিব এটো থিয় এটো আনুভূমিক বা এটো হেলনীয়া এনেকৈ আমি ভাগ কৰিলো এইটো বাকি কেটা তোমালোকে আঁকি লবা বহিত আঁকি লৈ কৰিবা ইয়াতো এনেকৈ কৰিব পাৰো সমানে ভাগ কৰিব দিছে নেকি এটো এনেকৈ কৰিব পাৰো এটো হেলনীয়া ৰেখা এটো উলম্ব এটো আনুভূমিক ৰেখা এনেকৈ বাকি কেটা তোমালোকে কৰিবা ফুটবল লগাই কি নকশা পালো নামবোৰ কোৱা এটো আমি ফুটবল লগাই কি পাইছো শিলা আকৃতি পাইছো এটো কি পাইছো বাল্টিং আমাৰ ইউজ হয় ফায়াৰত যেনেকুৱা বা এনেকুৱা ধৰণৰ বাল্টিং হয় নহয় তে হেতু পাইছো আৰু এখন নাও পাইছো পাল তৰা নাওৰ নিচিনা আৰু এটো তৰাৰ নিচিনা পাইছো এনেকৈ লগাই এতিয়া কি কৈছে ফুটবল লগাই ইচ্ছা অনুসৰি নকশা আঁকা আৰু নাম লিখা তোমালোকে এটো শিলা আঁকিলে এটো তৰা আঁকিলে এইবিলাক ষ্টুডেন্টে কৰিছে যে সেইভাবে এইবিলাক সিধা হোৱা নাই স্কেলেৰে কৰিব লাগিছিল সিধাকে এটো তৰা এটো বাল্টি আৰু তেও কি আঁকিলে আকৌ এনেকৈ পাল তৰা নাও আঁকিলে এনেকৈ আকৌ কি আঁকিব পাৰো আমি বৰ্গ এনেকুৱা ধৰণৰ ধৰা 4টা আছে এনেকুৱা ধৰণে লগাই বৰ্গ আঁকিব পাৰো বা এনেকৈ দীঘলকে লগাই কি আঁকিব পাৰো আয়ত আঁকিব পাৰো এতিয়া উলম্ব ৰেখা আনুভূমিক ৰেখা আৰু হেলনীয়া ৰেখা ব্যৱহাৰ কৰি ফুটবল লগাই কেইটামান নকশা ইয়াত দেখাই দিছে নেকি যে এই নকশাবিলাক এটো হেলনীয়া ৰেখা
এইটো উলম্ব, এইটো আনুভূমিক। ইয়াত এইটো আঁকিলে বা ঘৰ আঁকিব পাৰা। ইয়াত নাওখনৰ ওপৰত এনেকৈ বৰ্গ এটা দি দিছে, এইটো আকৌ ঘৰটো আঁকিলে এনেকৈ আঁকাৰ পিছত কি হ'ল, এইটো হেলনীয়া ৰেখা, এনেকৈ আমি ঘৰটো আঁকিব পাৰোঁ। এনেকৈ সেইটো চিত্ৰ আঁকিছে। আকৌ এনেকৈ আমি বেলেগ ধৰণে শিক্ষাৰ্থীক ফুটবল লগাই আয়ত, বৰ্গ, ত্ৰিভুজ আদি আঁকিবলৈ উৎসাহ কৰোঁ। আমি এনেকৈ ত্ৰিভুজ আঁকিব পাৰোঁ। এনেকৈ যদি লগাই দিওঁ, এনেকৈ এইডালক লগাই দিলে এনেকৈ আমি ত্ৰিভুজ আঁকিব পাৰোঁ। এনেকৈ ত্ৰিভুজ হৈ যাব। এইডাল হেলনীয়া হ'ব, এইডাল কি হ'ব, হেলনীয়া, এইডাল আনুভূমিক। এনেকৈ আমি আকৌ কি কৰিব পাৰোঁ, আয়ত আঁকিব পাৰোঁ। এনেকৈ আয়ত আঁকিব পাৰোঁ। এনেকৈ বাকী আটাইবোৰ ফুট তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। এতিয়া তলত দিয়া আঁচসমূহৰ সহায়ত আয়তবোৰ সম্পূৰ্ণ কৰা। ইয়াত আধালৈকে দিছে, এনেকৈ ইয়াত 3টা বিন্দু লগাইছে, গতিকে ইয়াতো 3টালৈকে লাগিব, কাৰণ আয়তৰ 2টা বিপৰীত বাহুবিলাক সমান থাকে। এইটো আৰু এইটো সমান থাকিব লাগিব, এইটো আৰু এইটো সমান থাকিব লাগিব। এনেকৈ আমি সমান কৰিলোঁ, এইটোকো আমি কৰিলোঁ, এনেকৈ এইটো আমি কৰিলোঁ, এইটো আমি কৰিলোঁ। এনেকৈ আৰু তোমালোকে বাকী বিন্দুবোৰ লগাবলৈ চেষ্টা কৰিবা। তলত দিয়া বৰ্গটোৰ ভিতৰত ৰাখি ডাঙৰ 2টা বৰ্গ আঁকা। এইটো এটা বৰ্গ আছে, এইটোক ভিতৰত ৰাখিব লাগিব। এনেকৈ বৰ্গৰ 4টা বাহু কি হ'ব লাগিব, সমান হ'ব লাগিব। এফালে যদি 4টা বিন্দু লগোৱা, বাকী 3ফালেও 4টা বিন্দু এনেকৈ লগাব লাগিব। এইটো এটা আঁকিলোঁ আমি বৰ্গ, এইটোক ভিতৰত ৰাখিলোঁ নাই। এতিয়া ইয়াতকৈ আকৌ ডাঙৰ এনেকৈ আঁকিব পাৰি। এনেকৈ যদি আকৌ স্কেল ব্যৱহাৰ কৰিবা তোমালোকে বিন্দুবোৰ আকতি। এনেকৈ যদি আমি আকৌ এইটো বৰ্গ হৈ গ'ল। ভিতৰত ৰাখি আমি 2টা ডাঙৰ বৰ্গ আঁকিলোঁ। ইয়াৰ ওপৰেদি আৰু এটা বৰ্গ আঁকিব পাৰিবা। এনেকৈ তোমালোকে নিজে নিজে প্ৰেক্টিচ কৰিবলৈ যত্ন কৰিবা। এতিয়া তলত দিয়া নিৰ্দেশনা মতে কাঠিৰে আকৃতিবোৰ সাজোৱা। প্ৰথম কি কৈছে, 9ডাল কাঠি লগাই এটা ত্ৰিভুজ। আমি জুইশলাৰ কাঠি লৈছোঁ। এনেকৈ আমাৰ কিমান হ'ল, 3, 6, 6, 3, 9। যে 3টা ছাইড সমান কৰি দিয়া। এনেকৈ 3ডাল বাহু থাকে নহয় ত্ৰিভুজত, 3টাকৈ লগাই দিয়া জুইশলা কাঠিকে। এইটো চিধা হ'ব লাগিব। তোমালোকে আঠা ইউজ কৰিব পাৰা। এনেকৈ আমাৰ ত্ৰিভুজ হৈ গ'ল। এনেকৈ আমি ত্ৰিভুজ আঁকিব পাৰোঁ। এতিয়া 12ডাল কাঠি লগাই এটা বৰ্গ সাজা। যে 12ডাল সাজিবলৈ হ'লে আমাৰ এটা ছাইডত 3ডাল হ'ব লাগিব। এনেকৈ 3ডাল দিয়া, এনেকৈ 3ডাল লগাই ইয়াত আমাৰ এডালকৈ কম হৈ আছে। ইয়াত আকৌ এডাল দিব লাগিব, তেতিয়া বৰ্গ হৈ যাব। ইয়াত এনেকৈ দিলোঁ আমি, এইটো কি হ'ব, বৰ্গ হৈ যাব। এইবিলাক চিধাকৈ লগাব লাগিব। ইয়াত বেকা হৈছে, মই জাষ্ট তোমালোকক বুজাৰ কাৰণে দেখাই দিছোঁ। এনেকৈ আমি তাৰপিছত 10ডাল কাঠি লগাই এটা আয়ত। 10ডাল কাঠি লগালে আমাৰ কি হ'ব, এইফালে 4ডালকৈ দিয়া, ধৰা 4ডালকৈ দিলোঁ, এইফালেও 4ডালকৈ দিলোঁ। এনেকৈ 8ডাল গুচি গ'ল। এনেকৈ দি দিয়া, মানে বিপৰীত বাহু কি হ'ব লাগিব, সমান হ'ব লাগিব। বা ওপৰত 3ডাল দিলা, এইফালে 2ডাল দিলা, এনেকৈ আঁকিব পাৰি। এনেকৈ তোমালোকে বাকী 12ডাল কাঠি লগাই এটা আয়ত সাজা, 8ডাল কাঠি লগাই এটা ত্ৰিভুজ সাজা, 16ডাল কাঠিৰে সাজিব পৰা 2টা বিভিন্ন আকৃতি, আমাৰ অষ্টভুজ, দ্বিমাত্ৰিক, এনেকুৱা ধৰণৰ অষ্টভুজ আঁকিব পাৰি। আমি এটা দেখাই দিছোঁ, অষ্টভুজ বা ষড়ভুজ। এনেকৈ আমি অষ্টভুজ আঁকিলোঁ। ধৰা কিমান হ'ল, 2, 4, তাৰপিছত হ'ল 5, 6। এনেকৈ যদি আমি সাজোঁ, সপ্তভুজ সাজিলোঁ বা অষ্টভুজ সাজিব পাৰি। তাৰপিছত তুমি
দহডালেৰে আয়ত সাজা এনেকৈ বিভিন্ন আকৃতি কৰা 8ডাল কাঠি লগাই তুমি কি আকৃতি সাজিব পাৰিম আয়ত পাৰিম আমি ত্ৰিভুজ পাৰিম এনে ধৰণে আমি আকৃতিবোৰ লগাই সাজিব লাগিব এটা খেলোৱা কাঠিৰ সহায়ত তলত দিয়া ছবিৰ দৰে আকৃতি এনেকৈ কাঠিৰ সহায়ত এতিয়া দেখালৈ এনেদৰে মিলাব তোমালোকে তিনিডাল কাঠি লগাই মানে আঠা লগাই লবা এনেকৈ আমি আকৃতি মানে ট্ৰাফিক সিগনেলত ব্যৱহাৰ হয় আৰু এটো আমাৰ কি হয় নাও আৰু এটো ঘৰৰ আকৃতি বনাব পাৰি আমি জুইহলাৰ কাঠি লম এতিয়া পহেলিকা কি দিছে চাও এনেকুৱা ধৰণৰ তিনিডাল কাঠি কাঠাইলো আঠা লগাই তলত এডাল লগাই দিলা এনেকৈ প্ৰথমতে দিলা তাৰ পিছত এনেকৈ দিলা তাৰ পিছত এনেকৈ দিলা আৰু এনেকৈ তলত লগাই দিলা এটো আমাৰ হৈ গল এনেকৈ আঠা লগাই ধুনিয়াকৈ কৰি লবা কাঠিৰে কাখৰ চিত্ৰটোৰ দৰে আকৃতি এটা হাজা এতিয়া আকৃতিটোৰ পৰা যিকোনো দুডাল কাঠি আতৰাই পুনৰ বেলেগ স্থানত সংযোগ কৰি আকৃতিটোৰ মুখখনি দিশ সলনি কৰা এতিয়া ইয়াৰ আমি দুটা কাঠি ললো এনেকৈ ধৰা যিকোনো দুডাল এনেকৈ এফালে যদি কৰো আমি এনেকৈ সংযোগ কৰিব পাৰিম এনেকৈ ইফালে মুখ কৰিব লাগে ইফালে যিকোনো দুডাল কৰি এনেকৈ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা খাৰু আৰু আন ঘূৰণীয়া বস্তুৰে বাওফালৰ চানেকিটো হাজা এতিয়া চানেকিটোৰ পৰা কেৱল তিনি পাত আৰু ইফালে হিফাল কৰি ইফাল ইয়াক সোঁফালৰ চানেকিটোৰ দৰে হাজা বাওফালৰ চানেকিটো চোৱা প্ৰথমতে 4টা তাৰ পিছত 3টা তাৰ পিছত 2টা এতিয়া সোঁফালৰ চানেকিটো প্ৰথমত ওপৰত এটা দিছে মানে ওলোটা কৰি দিছে এনেকৈ তোমালোকে হাজিবলৈ চেষ্টা কৰিবা কাগজেৰে চুঙা হাজোৱা আয়তাকৃতিৰ কাগজ এখিলা লোৱা তাত ৰং দিয়া চিত্ৰত দেখুৱাৰ দৰে কাগজখনত ক খ গ লিখা কাগজখিলা একেদৰে মেৰিয়াই ধৰা যাতে ক খ গ লগত খ গৰ লগত লাগি থাকে এটা কৰ লগত ঘৰ লগ লাগিব নেকি ক খ গ যদি ইয়াত গ মেনশন কৰা কৰ লগত গ হ'ব দুইমূৰ আঠা লগাই দিয়া এতিয়া এটা চুঙা আকৃতি পাবা ইয়াৰ খোলা মূৰ দুটা বৃত্ত আকৃতি হ'ব এই মূৰ দুটাৰ জোখতকৈ অলপ ডাঙৰ জোখৰ দুটুকুৰা বৃত্তাকৃতিৰ কাগজ কাটিলা ওপৰলৈ আমি এই কাগজখন লৈছো এই কাগজখন কি এনেদৰে ভাঁজ যদি কৰিলো এনেকৈ লগালে আমাৰ এটা চুঙা আকৃতি হৈ যাব ইয়াত তোমালোকে আঠা লগাই লবা আৰু ইয়াৰ ওপৰত যদি কাটো এনেকৈ ডাঙৰকৈ ইয়াত কি হ'ব বৃত্ত আকৃতিৰ হৈ যাব এনেকৈ আমি কাগজ এটুকুৰা লৈ এনেকৈ আমি কি কৰিব পাৰো চুঙা বনাব পাৰো তাৰ পিছত বৃত্ত আকৃতি এনেকৈ কাটি লৈ এনেকৈ আঠা লগালে আমাৰ বন্ধ আকৃতি চুঙা হৈ যাব এতিয়া বৃত্ত আকৃতিৰ কাগজ দুখিলা চুঙাৰ দুয়োটা মূৰত আঠাৰে লগাই দিয়া তুমি কাগজৰ চুঙা এটা পালান এনেকৈ যদি আমি আঠা লগাই দিওঁ এনেকুৱাকৈ কাটি লোৱাৰ পিছত এনেকুৱা দুটুকুৰা কাটি লোৱাৰ পিছত ওপৰত আঠা লগাই দিলে আমি এনেকুৱা ধৰণৰ চিত্ৰ পাম এটা মানৱ ছাৰে তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলক হস্তকলাৰ পিৰিয়ডত কাগজেৰে নাও সাজিবলৈ শিকাইছে আমি নাও সজা কৌশলটো শিকোৱা হকচোন তে নাও সাজিলে প্ৰথমতে এনেকুৱা কাগজ লাগিব এনেকৈ ভাঁজ কৰি ল'ব লাগিব ইয়াত কৌশলটো দি দিছে এনেকৈ সুন্দৰকৈ নাও সাজিছে এনেকৈ নাও সাজিছে ভিডিওটো দীঘল হোৱাৰ বাবে মই নাওখন সাজি দেখুৱা নাই কাগজৰ নাওখন খুলি পেলোৱা আহা এতিয়া কাগজখিলাত ভাঁজবোৰ গঠন কৰা আকৃতিবোৰ চাৱা হাচোন খুলি দিয়াৰ পাছত তলত দিয়া ধৰণে ভাঁজ পৰিছে এনেকুৱা ধৰণে ভাঁজ পৰিব সো এটা বৰ্গ হ'ব দুটা বৰ্গ লগ হ'লে কি হ'ব আয়ত হ'ব আৰু এনেকৈ ত্ৰিভুজ আকৃতি হ'ব আৰু এই চাৰিওটা ত্ৰিভুজ এটা বৰ্গৰ মাজত কি হ'ব সমকোণী হ'ব সব কেইটা সমকোণী ত্ৰিভুজ হ'ব এনেকৈ ডাঙৰকেও ত্ৰিভুজ হয় এনেকৈ ডাঙৰকেও ত্ৰিভুজ হয় এই ডাঙৰ এটা বৰ্গৰো সৃষ্টি কৰে এনেকুৱা ওপৰৰ আকৃতিসমূহৰ যিকোনো এটা আয়তত ৰঙা ৰং এটো ধৰা আয়ত এটোক আমি ৰঙা কৰিলো
ওপৰৰ আকৃতিৰ যিকোনো এটা আয়তত ৰঙা ৰং এটোত আমি ইয়ালৈকে আমাৰ আয়ত হ'ব ইয়াত ৰঙা কৰিলোঁ এটা বৰ্গত নীলা এটো নীলা ধৰা এটোত নীলা কৰিলোঁ আৰু এটা ত্ৰিভুজত হালধীয়া ৰং কৰা এই সৰু ত্ৰিভুজ ল'ব পাৰা ডাঙৰকে ল'ব পাৰা এনেকে তোমালোকে কৰিবা 10 গ্ৰাম হল চীন দেশৰ পুৰণি হাতৰ য'ত এটা বৰ্গত 5 আৰু 7টা বিভিন্ন আকৃতিৰ টুকুৰা পোৱা যায় 10 গ্ৰামৰ টুকুৰাবোৰ কাটি উলিয়াই বিভিন্ন ধৰণে লগ লগাই কিছুমান আমোদজনক নমুনা সাজিব পাৰি আমি 10 গ্ৰামটো সাজি দেখাই দিছো এটো হল 10 গ্ৰাম আমাৰ এফেলন সামগ্ৰীত এইবিলাক আহিছিল 10 গ্ৰাম হোৱা এটো প্ৰথমতে ত্ৰিভুজ এনেকে এটো সামন্তৰিকৰ নিচিনা কাটি লৈছো এটো ডাঙৰ ত্ৰিভুজ এটো বৰ্গ এটো হল ত্ৰিভুজ মানে দুটা ত্ৰিভুজ হ'ব এটো পাঁচটা এটা বৰ্গক আমি 5 টুকুৰা কৰিছো আমি কেনেকে কি কৰিব পাৰো এটো যে চিত্ৰত এনেকে বৰ্গ দিছে যে চিত্ৰ 1 আৰু চিত্ৰ 2 চিত্ৰ 3 দেখুৱাৰ দৰে এখন বৰ্গাকৃতিৰ কাগজ লৈ আমি কাগজত কৰিম এনেকে কাগজত কৰাৰ পিছত আমাৰ এনেকে মই দেখুৱাৰ নিচিনাকে 5 টুকুৰা ওলাব এই 5 টুকুৰাৰে আমি কি চিত্ৰ আঁকিব পাৰিম এনে প্ৰথমতে তোমালোকে এটো কাটিবলৈ কি কৰিবা এনেকে এটা ত্ৰিভুজ দিলা এনেকে বৰ্গটো প্ৰথম আঁকি লবা আঁকি লোৱাৰ পিছত এনেকে সমান জোখত চেণ্টাৰৰ পৰা ইয়ালৈকে এডাল আস্তা নিবা আস্তানৰ পিছত এনেকে হল এফালৰটো ত্ৰিভুজ আঁকি ললা এডাল আছৰ পৰা এনেকে এডাল আৰু সৰুকে কাটিলা এটো ত্ৰিভুজ হল এটো বৰ্গটো হল ইয়াৰ পৰা কাটি দিলা ইফালে এটা ত্ৰিভুজ হল এনেকে তোমালোকে কাটি ৰং কৰি চাবা এতিয়া আমি কটাৰ পিছত এনেকুৱা ধৰণৰ টুকুৰা পালো এই ইয়াত দেখুৱাৰ ধৰণে ইয়াত যেনেকে দেখুৱাই দিছে এটো ধৰণে টুকুৰা পালো এইকেটা আমি টুকুৰা পালো পাঁচটা টুকুৰা পালো এই পাঁচটাৰে আমি কি সাজিব পাৰিম প্ৰথমতে চাও এটো কি দিছে বৰ্গটো দিছে এনেকে বৰ্গটোৰ পিছত ডাঙৰ ত্ৰিভুজটো দিছে এটো এটা পানি আমি এই দুটা ইউজ কৰিলো ধৰা এটো ট্ৰাফিক সিগনেলৰ এটো হল আমাৰ এনেকে আৰু এটো নিদিয়াকে কি কৰে এটো নিদিয়াকেও পাৰি এতিয়া তোমালোকে কি আকৃতি কৰিবা প্ৰথমতে নেক্সটটো দিছে এটো আকৃতি লগাবলৈ কি দিব লাগিব এনেকে লগাব লাগিব তাৰ পিছত বৰ্গটো এনেকে দিছে তাৰ পিছত এটো এনেকে দিছে আৰু এটা আমাৰ ডাঙৰ ত্ৰিভুজ থাকি গল ডাঙৰ ত্ৰিভুজক এনেকে লগাইছে তো তোমালোকে এনেকেও লগাব পাৰা বলে মই বেলেগ সাইডে লগাম সো এনেকে লগা এনেকে ইয়াৰ পৰা লগাই দিয়া এনেকে লগালা এনেকুৱা ধৰণৰ বিভিন্ন আকৃতি তোমালোকে বনাই চাবা এতিয়া 7 টুকুৰা কৰিব দিছে 10 গ্ৰামৰ পৰা এবাৰ বৰ্গটোক 7 টুকুৰা কৰিব দিছে 10 গ্ৰামটো অকাৰ আগতে আমি চাব লাগিব যে টুকুৰা কেইটা এটা 10 গ্ৰাম কাগজত এনেদৰে আঁকি ললো বৰ্গ এটা বনাই ললো যে ডাঙৰ ত্ৰিভুজ দুটা সৰু ত্ৰিভুজ দুটা আগতে আমাৰ ডাঙৰ ত্ৰিভুজ এটা আছিল পাঁচটা তাৰ সৰু ত্ৰিভুজ দুটা বৰ্গ এটা ইয়াটো বৰ্গ এটাই থাকিব এতিয়া আমাৰ ডাঙৰ ত্ৰিভুজ দুটাই বাকি পাঁচটা একেই থাকিব ত্ৰিভুজ এটা বাঢ়ি যাব এনেদৰে আমি ডাঙৰ ত্ৰিভুজ দুটা এটো 4 ডাঙৰ ত্ৰিভুজ দুটা 4 2 6 এটো 7টা হল এনেকে আমি 10 গ্ৰামৰ টুকুৰা কাটি পিনে আমি এনেকে সজাব পাৰো বিভিন্ন আকৃতিৰ বস্তু এনেকে আমাৰ সাজিলো এতিয়া আমাৰ টালিবোৰ সোয়ানি দৰে আমি এটো ব্লক ইটাৰ ধৰা ঘৰত টাইলছত ব্যৱহাৰ কৰো এনেদৰে ৰং কৰিবা তলত দিয়া টালিবোৰ সানিকি ৰং কৰা ইয়াত এটাৰ পিছত এটা আছে ইয়াতো এটা ব্লু আছে এটা নীলা সেউজীয়া আছে এনেকে নীলা এনেকে এটাৰ পিছত এটা ৰং কৰা ইয়াতো এটাৰ পিছত এটা আছে এনেকে ইয়াত এটো ৰং হ'ব মুগা বৰণটো হ'ব ইয়াত হালধীয়া দুটাৰ পিছত হ'ব তাৰ পিছত আকৌ মুগা এনেকে তলত দিয়া স্থানত চিত্ৰত চাও এটো কেইটা আছে পাঁচটা আছে সৰুটো ইফালে আছে প্ৰথমতে তাৰ পিছত ইফালে আৰম্ভণিতে সৰুটো আৰম্ভ হ'ব এবাৰ ইয়াত কি হ'ব 3 নম্বৰৰ ডাঙৰটো হ'ব
এটা খ নম্বৰত কি হ'ব ইয়াত কিমানটা ৰঙৰ টালি আছে ইয়াত তিনিটা হ'ব এনেকে যদি এনেকে আঁকা আৰু এনেকে আস্তানা আৰু এনেকে ইয়াৰ পৰা এনেকে হ'ব ইয়াত ৰঙা ত্ৰিভুজ ৰঙা ৰঙৰ তিনিখন লাগিব আৰু ৰঙৰ টালি কেইটা 1 2 3 4 5 6 7 1 2 3 4 5 6 7 7টা লাগিব হালধীয়া এইখিনি আছিল আকৃতি সম্পৰ্কে তোমালোকৰ শ্ৰেণী ধাৰণা আৰু যদি কিবা কনফিউজন থাকে তেতিয়া হলে কমেন্ট বক্সত জনাম আৰু ভাল লাগিলে পাঠটো লাইক কমেন্ট কৰাৰ লগতে সাবস্ক্ৰাইব কৰিবা ধন্যবাদ